নতুন আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটো তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লগতে ওচৰত থকা বেল আইকন এটা ওলাব সেই বেল আইকনটো টাচ কৰি দিব একবাৰ যাতে মই যি ভিডিঅ' বনাওঁ তাৰ লেটেষ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পায় আহক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই আপোনালোকৰ ওচৰত এটা এনেকুৱা টপিকছ লৈ আহিছোঁ টপিকছটো হৈছে স্মাৰ্টফোন ৰিলেটেড মই যিকোনো ভিডিঅ' বনাওঁ মোৰ ভিডিঅ'বোৰ সকলোবোৰ ভিডিঅ' মোবাইল ইলেক্ট্ৰনিক্স বা মুঠতে টেকনিকেল ভিডিঅ' হয় সেইবাবে আপোনালোকে বুজিয়ে পাইছে টেকনিকেল ভিডিঅ'ই হ'ব আজি ব্লুটুথে কেনেকৈ কাম কৰে সেই বিষয়ে মই ভিডিঅ' এটা বনাইছোঁ আপোনালোকে হয়তো সকলোৱে ব্লুটুথ ইউজ কৰিছে ফাৰ্ষ্টতে নকিয়া মোবাইল আছিলে চাইনিজ মোবাইলবোৰ আছিলে সেই তেতিয়াৰ পৰাই ব্লুটুথ ইউজ কৰি আছে এতিয়াতো ৱাইফাই আহিছে জেণ্ডাৰ আহিছে শ্বেয়াৰিট আহিছে এইবিলাক যি এপ আছিল সেইকেইটাতো চাইনাই বেন কৰিছে অলৰেডি তাৰপিছত এতিয়া ব্লুটুথ most ইম্পৰ্টেণ্ট হয় ব্লুটুথ আপোনালোকৰ যিকোনো স্মাৰ্ট স্পীকাৰ বা স্মাৰ্ট ডিভাইচ কিনিলে তাতে আপুনি ব্লুটুথ পাবই আৰু সেই ব্লুটুথে কেনেকৈ কাম কৰে যিকোনো এটা মোবাইলত ধৰক এই মোবাইলটোৰ পৰা এই মোবাইলত এটা ফাইল ট্ৰান্সফাৰ কৰিব লাগে তেতিয়া ব্লুটুথৰ কাম হ'ব বা ৱাইফাইৰ কাম হ'ব সেনেকুৱা ধৰণৰ হয় আৰু নেক্সট এই মোবাইলটোৰ পৰা মই এটা স্পীকাৰ বজাব চেষ্টা কৰোঁ স্পীকাৰো যদি বজাওঁ তেতিয়াও এই ব্লুটুথেদি বজায় এই ব্লুটুথটো কেনেকৈ কানেক্ট হয় কেনেকৈ কাম কৰে চাওক এই মোবাইলত এইটো বুলিয়ে নহয় এতিয়া এইটো হ'ল এটা জিঅ' ফোন আৰু এইটো হ'ল এটা স্মাৰ্টফোন এইটো স্মাৰ্টফোনেই কিন্তু এইটো কিপেড আৰু এইটো টাচ মোবাইল ঠিক আছে এই স্মাৰ্টফোনটোত ব্লুটুথৰ যি ফ্ৰিকুৱেঞ্চি পাব এই মোবাইলটোত অলপমান হয়তো তাতকৈ ব্লুটুথৰ ফ্ৰিকুৱেঞ্চিটো অলপমান কম পাব কিহৰ কাৰণে এইটো কথাও ভালকৈ বুজি লওক ব্লুটুথ এতিয়া এই ডিভাইচটো যিটো স্মাৰ্টফোন হয় এই স্মাৰ্টফোনটোত আপোনালোকে ব্লুটুথটো যেতিয়া অন কৰিব ব্লুটুথটো অন কৰাৰ লগে লগে আপোনালোকৰ ধৰক এটা ডিভাইচ আপুনি কানেক্ট কৰিব কানেক্ট কৰিলে ডিভাইচটো আপোনাৰ পৰা কিমান ৰেঞ্জৰ ভিতৰত হ'ব লাগিব তেতিয়াহে এই ডিভাইচটোত আপোনাৰ সেই যিটো ব্লুটুথ ডিভাইচ আছে সেই ব্লুটুথ ডিভাইচটো কানেক্ট হ'ব সেইমানখিনি এটা ৰেঞ্জ ফিক্স কৰা থাকে মোবাইলত তেতিয়াহে ব্লুটুথটো কানেক্ট হয় আৰু ব্লুটুথটো কেনেকৈ কানেক্ট হয় ইয়াতে ব্লুটুথৰ মোবাইলত এটা ব্লুটুথৰ চেঞ্চৰ থাকে এটা আই চি থাকে আৰু আপুনি ধৰক যিটো ডিভাইচ চাউণ্ড বক্সে হওক বা আদাৰ ডিভাইচে হওক ব্লুটুথ এয়াৰফোন হওক তাতেও এটা এনেকুৱা আই চি থাকে আৰু এটা ব্লুটুথ চেঞ্চৰ থাকে সেই ব্লুটুথ চেঞ্চৰটো যেতিয়া আপুনি ডিভাইচটো অন কৰিব অন কৰাৰ লগে লগে সেই ব্লুটুথত এটা সহজ ভাষাত বুজাই দিওঁ মই বহুতো এনেকুৱা চেনেল আছে যে ব্লুটুথৰ বিষয়ে বুজাই গৈছে কিন্তু সহজ ভাষাত বুজোৱা নাই মই সহজ ভাষাত বুজাই আছোঁ আপোনালোকক ধৰক এই মোবাইলটোত এতিয়া আপুনি একেবাৰে সহজ ভাষাত বুজাই আছোঁ এইটো এটা চুম্বক হয় আৰু এইটো এটা চুম্বক হয় এই দুটা চুম্বক কিমান দূৰৰ পৰা ই টানিব পাৰিব আপোনালোকে ধৰক চুম্বকটো ইমানখিনি দূৰলৈকে আনিলে ইমান ডিষ্টেঞ্চ তেতিয়া সিহঁতে যেতিয়া আকৰ্ষণ কৰিব সেইটো আপোনালোকে গম পাব হাতত আপোনালোকৰ এনেকুৱাকৈ টানাটানি হ'ব হয়নে নহয় আৰু যদি তাক দূৰ কৰি লৈ যায় তেতিয়া আপোনালোকে গম নাপায় যে এইটো চুম্বকে আকৰ্ষণ কৰি আছে কিন্তু অলৰেডি চুম্বকৰ কাম কৰি থাকে সেই সেনেকুৱাকৈয়ে ব্লুটুথে এটা ডিভাইচ ধৰক আপুনি বেলেগ এটা আপোনাৰ এই মোবাইলটো কানেক্ট কৰিব কানেক্ট কৰাৰ সময়ত ব্লুটুথে ইয়াত যিটো চেঞ্চৰ থাকে সেই চেঞ্চৰটোৱে এটা ফ্ৰিকুৱেঞ্চি তৈয়াৰ কৰে সেই ফ্ৰিকুৱেঞ্চিটো আৰু এই যিটো ডিভাইচ আছে সেইটোও এটা ফ্ৰিকুৱেঞ্চি তৈয়াৰ কৰিব সেই ফ্ৰিকুৱেঞ্চিটো এৰি দিয়াৰ লগে লগে দুইটা ডিভাইচত শ্ব' কৰিব ব্লুটুথ গোটেইখিনি ফ্ৰিকুৱেঞ্চিৰ ওপৰতে নিৰ্ভৰ কৰে চ' ভিডিঅ'টো ইমানখিনি আছিল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব ধন্যবাদ